নমস্কাৰ অসম প্ৰথমতে স্বাগতম জনাইছো মোৰ 30 ডেজৰ চ্যালেঞ্জৰ চতুৰ্থ টি ভিডিঅ'ত লৈ আপোনালোকে জানে যে ইতিমধ্যে মই এটা 30 ডেজ চ্যালেঞ্জ আৰম্ভ কৰিছো যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে প্লিজ তেওঁলোকে মোৰ ডেসক্ৰিপচনত লিংকটো পাই যাব আৰু 30 ডেজ চ্যালেঞ্জটো কি তেওঁলোকে জানিব পাৰিব আৰু যিসকলে অলৰেডি জানে 30 ডেজ চ্যালেঞ্জ তেওঁলোকক মই আজিৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছো আমি যোৱা সংখ্যাত আলোচনা কৰিছিলো তিনটা বস্তুৰে আমি আৰম্ভ কৰিছিলো কমিটমেন্ট তাৰ পিছত আমি স্টাৰ্ট আৰু তাৰ পিছত আছিল জাম্প মানে জীৱনত সফল হোৱাৰ কাৰণে আমি তিনটা ফাৰ্স্ট পদক্ষেপ ল'ব লাগিব কমিটমেন্ট স্টাৰ্ট আৰু জাম্প ইতিমধ্যে আমি কমিটমেন্ট আৰু স্টাৰ্টৰ ওপৰত কিছু আলোচনা কৰিছো আজি আমাৰ উদ্দেশ্য হৈছে আমি জাম্পৰ ওপৰত আলোচনা কৰিম হোৱাট ইজ এ জাম্প এবাৰ এটা শিশু মানে অলপ সৰু ল'ৰা এটাই দেউতাকক সুধিলে যে দেউতা মানুহৰ জীৱনৰ মূল্য কিমান তেতিয়া দেউতাকে বিশেষ উত্তৰ নিদি ঘৰৰ পৰা এটা ধুনীয়া পাথৰ আনি পুতেকক দিলে আৰু ক'লে যে এই পাথৰটো বজাৰত বিক্ৰী কৰিবলৈ লৈ যোৱা কোনোবাই যদি দাম খুদে তুমি মুখেৰে একো নামাতিবা মাত্ৰ দুটা আঙুলি তুমি দাঙি দেখুৱাবা তাৰ পিছত কি উত্তৰ দে তুমি শুনিবা আৰু গুছি আহিবা তেওঁ কথামতে দেউতাকৰ কথামতে বজাৰলৈ গ'ল আৰু গৈ কেনে সেই পাথৰটো বিক্ৰীবলৈ চেষ্টা কৰিলে এজনী মহিলাই আহি ল'ৰাটোক সুধিলে বাবা এই পাথৰটো ইমান ধুনীয়া লাগিছে এই পাথৰটোৰ দাম কিমান যদি তুমি কোৱা দাম ভাল দাম পোৱা মই তেনেহলে এই পাথৰটো মোৰ বাগিচাত ৰাখিম তো ল'ৰাজনে দুটা আঙুলি দাঙি দিলে কিন্তু মহিলাজনে ক'লে ও 2 টকা 2 টকা ঠিক আছে দিয়া কিন্তু ল'ৰাজনে একো নকৰাকৈ ঘৰত গুছি আহিল আৰু গোটেইখিনি ঘটনা বিৱৰি ক'লে এবাৰ দেউতাকে ল'ৰাটোক ক'লে ঠিক আছে এই পাথৰটো তুমি আমাৰ ওচৰৰ টাউনত যে ডাঙৰ মেলা হয় সেই মেলাত বিক্ৰী কৰিবলৈ লৈ যোৱা তাৰ পিছত তুমি দেখিবা কি হয় আৰু যদি কিবা খুটে আকৌ নিচিনাই কৰিবা দুটা আঙুলি দাঙি দিবা তাৰ পিছত তেওঁ দামটো নিজে কৈ তুমি একো নকবা মাত্ৰ পাথৰটো বিক্ৰী নকৰিবা পিছত তেওঁ সেই ঠাইলৈ গ'ল মেলালৈ গ'ল মেলাটো বিভিন্ন মানে জন আহিল বিভিন্ন তাৰ কাস্টমাৰ আহিল কাস্টমাৰে কি কয় দুটা আঙুলি যেতিয়া দাঙি দিয়ে সেই কাস্টমাৰে 200 টকাৰ পৰা 2000 টকাৰ ভিতৰত দাম দিলে 200 টকা আৰু 2000 টকা এই দুটাই এমাউন্ট কাস্টমাৰে দিলে তাৰ পিছত আকৌ ল'ৰাটো ঘূৰি আহি এইবাৰ ল'ৰাটোৱে কৰিলে কি সি পুনৰবাৰ দেউতাকৰ ওচৰলৈ ঘূৰি আহিল যেতিয়া দেউতাকৰ ওচৰলৈ ঘূৰি আহে তেতিয়া দেউতাকে ক'লে যে এইবাৰ এটা কাম কৰা এই পাথৰটো এখন মিউজিয়ামলৈ লৈ যোৱা তেতিয়া কি হ'ব আকৌ দুটা আঙুলি দাঙিবই ক'লে তেতিয়া মিউজিয়ামত যেতিয়া গ'ল ল'ৰাটোৱে মিউজিয়ামত ক'লে যে এই পাথৰটো মানে কি 2 লাখ টকা দিব মিউজিয়ামত পিছত ল'ৰাটো আকৌ ঘূৰি আহিল দেউতাক ক'লে এইবাৰ কি কৰিম দেউতা ঠিক আছে তুমি এটা কাম কৰা এইবাৰ এখন অকল পাথৰৰ দোকান এখন আছে যিখন দোকান কিন্তু আমাৰ দেশৰ পৰা বহুত দূৰত যাব লাগিব মানে আমাৰ গাঁৱৰ পৰা বহুত দূৰত যাব লাগিব তাৰ এড্ৰেছটো দেউতাকে লিখি দিলে আৰু তাক খেলুৱাটোক সেই ঠাইলৈ পঠাই দিয়াৰ পিছত যেতিয়া পাথৰটো হাতত লৈ যায় সেই দোকানীটো দেখাৰ লগে লগে কি ক'লে পাথৰৰ দোকানীয়ে কি মানে দেখি তবক লাগি গ'ল আৰে তুমি এই পাথৰটো ক'ত পালা এই পাথৰটো মাত্ৰ পৃথিৱীত 3টাহে আছে যেটো দুটা মিউজিয়াম মানে কি আমাৰ এটা ইংলেণ্ডত আছে আৰু এটা আছে আমেৰিকা গতিকে এই তৃতীয় পাথৰটো তোমাৰ হাতত ক'ৰ পৰা আহিল ঠিক আছে চাও পাথৰটো ভালকৈ চাও আসল হয় না নকলি হয় তেওঁ মাজতে চালে গোটেই চালি চাৰ পিছত ক'লে হে বাবা তুমি এই পাথৰটো যদি বিক্ৰী কৰা তুমি মোৰ দোকানত বিক্ৰী কৰিব নোৱাৰিবা কাৰণ এই পাথৰটো মই দোকানত যিমান সামগ্ৰী আছে মোৰ এতিয়ালৈ যিমান পুঁজি আছে সকলো বিলাকো যদি মই বিক্ৰী কৰি দিও তথাপি এই পাথৰৰ মূল্যটো মই তোমাক দিব নোৱাৰিম তেতিয়া ল'ৰাজনে ঘূৰি আহি নিজৰ ঘৰ পালে আৰু দেউতাকক ক'লে দেউতা মই জীৱনৰ মূল্য বুজি পালো এতিয়া মই সুধিব বিচাৰিছো আপুনি বুজি পাইছেনে কাহিনীটোৰ দ্বাৰা জীৱনৰ মূল্য ক'ত বা কেনেকৈ লুকাই আছে আমাৰ জীৱনৰ মূল্য এই পাথৰটোৰ দৰে যেতিয়া প্ৰথম বজাৰত 2 টকা তাৰ পিছত 200 টকা তাৰ পিছত 2000 টকা তাৰ পিছত 2 লাখ টকা আৰু মূল্যহীন মানে নহয় 2 টকাৰ পৰা আৰম্ভ কৰি আমি মূল্যহীনলৈকে গুছি গলো মানে ইয়াকে বুজায় যে তুমি নিজকে কোনখন ঠাইত ৰাখিবা মানে কোনখন বজাৰৰ সন্মুখত নিজকে ৰাখিবা 2 টকাৰ মানুহৰ সন্মুখত নে 200 টকাৰ মানুহৰ সন্মুখত নে 2 লাখ টকা মানুহৰ সন্মুখত
নে মূল্যহীন মানে কি অমূল্য মূল্যহীন নহয় অমূল্য তাৰমানে ইমানেই মূল্যৱান যাক কোনো মূল্যই দিব নোৱাৰে তেনেকুৱা ঠাইত ৰাখিবা তুমি নিজৰ আমাৰ মানুহৰ যিটো বুদ্ধিমত্তা আছে যিটো নলেজ আছে যিটো উইজডম আছে যিখিনি জ্ঞান আছে এই জ্ঞানখিনি বা আমাৰ যিখিনি কৰ্মৰ লেভেল আছে এই কৰ্মৰ লেভেলখিনি তুমি কোনখন ঠাইত ৰাখিব বিচাৰিবা তুমি যদি 2 টকীয়া মানুহৰ ওচৰত তোমাৰ নিজক ৰাখা তুমি সদায় ইয়াৰ মূল্য 2 টকাই পাবা যদি তুমি 2000 টকাৰ মানুহৰ ওচৰত ৰাখিব বিচাৰা তুমি 2000 পাবা আৰু তুমি যদি নিজক ৰাখিব বিচাৰা বহুত মূল্যৱান ঠাইত তেন্তে তুমি সদায় নিজক মূল্যৱান কৰিব পাৰিবা এই ক্ষেত্ৰত মই কোৱা নাই যে 2 টকাৰ মানুহটো বেয়া মই মানুহক কথা ইয়াত উদাহৰণ দিয়াই নাই তুমি নিজক ক'ত ৰাখিবা কোনখন বজাৰত নিজক ৰাখিবা এই কথাটো তোমাক কোৱা হৈছে ইয়াত আৰু এই মাইন্ডসেটটো যেতিয়া আমি গঢ় ল'ব পাৰিম এই মাইন্ডসেটটোৰে যেতিয়া আমি আগবাঢ়িব পাৰিম তেতিয়াহে আমি আমাৰ যি জাম্প স্কিল সেই জাম্প স্কিলত আমি যাব পাৰিম আপুনি এটা কাম কৰিব পাৰে বা তুমি এটা কাম কৰিবা ব্ৰুচলিৰ ওপৰত বহুত ডকুমেণ্টাৰী আছে আৰু ব্ৰুচলিৰ ওপৰত বহুত মোটিভেশ্যন আছে হয়তো অসমীয়া ভাষাত বহুত কম পাবা মই পিছলৈ বনোৱাৰ এটা ইচ্ছা প্ৰকাশ কৰিছোঁ কিন্তু সেইবিলাক এবাৰ চাই ল'বা ইয়াতো তুমি বহুত ধৰণৰ লাইফৰ লেসনবিলাক পাবা এই কাহিনীটোৰ দ্বাৰা আচল কথাটো হ'ল যে নো মেটাৰ তোমাৰ ক'ত জন্ম হৈছিলে নো মেটাৰ তুমি কোনটো বংশত জন্ম লৈছা নো মেটাৰ তোমাৰ জাতি কি তোমাৰ ধৰ্ম কি নো মেটাৰ তোমাৰ দেশ কি তোমাৰ গাঁও কি নে চহৰ কি নো মেটাৰ তোমাৰ ৰং কেনেকুৱা এই সকলোবোৰ আমি নিজে সৃষ্টি কৰিব নোৱাৰোঁ কাৰণ তুমি ক'ত জন্ম ল'বা তুমি নিজে ক'ব নোৱাৰা কাৰণ তুমি কোনটো জাতিৰ মানুহ হ'বা তুমি নিজে ক'ব নোৱাৰা তুমি কোনটো ধৰ্মৰ ঘৰত জন্ম ল'বা তুমি নিজে ক'ব নোৱাৰিবা কিন্তু এটা বস্তু তুমি নিজে কৰিব পাৰিবা সেয়া হৈছে তোমাৰ কৰ্ম আৰু তোমাৰ কৰ্মটোক তুমি নিজে যেনেকৈ ফুল ফুলে ঠিক তেনেকুৱা ফুলৰ দৰে সুশোভিত কৰিব পৰা ক্ষমতাটো তোমাৰ গতিকে তুমি নিজকে কোনখন বজাৰত ৰাখিবা আৰু নিজক কেনেকৈ প্ৰস্তুত কৰিবা সেই ভিত্তিৰ ওপৰতে আহি পৰিব জাম্প ফৰ্মুলাটো এতিয়া তুমি বুজি পাইছা নিশ্চয় বা আপোনালোকে বুজি পাইছে নিশ্চয় ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব মোৰ সম্ভৱ মই যিমান পাৰোঁ মোৰ ফালৰ পৰা ডেলিভাৰ কৰিছোঁ আৰু মই ভাবিছোঁ ভিডিঅ'টো আগতকৈ বহুত ভাল হৈছে গতিকে লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক যদি আপুনি ভিডিঅ'টো ফেচবুকৰ মাধ্যমেৰে চাই আছে তেন্তে হ'লে আপুনি এবাৰ মোৰ ইউটিউব চেনেলত ভিজিট কৰি এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব যদি ইউটিউবত চাই আছে তেনেহ'লে ডেছক্ৰিপশ্যনত বাকীকেইটা ভিডিঅ' আপুনি পাই যাব আৰু বা কাৰোবাৰ মাধ্যমেৰে হোৱাটছএপৰ মাধ্যমেৰে যদি আপুনি ভিডিঅ'টো পাই আছে তেন্তে বিজয় এছ বাবা চেনেলত এবাৰ ভিজিট কৰিব আৰু বিশেষ নকওঁ আজিলৈ এৰিছোঁ নেক্সট এপিছডত মানে অহাকালি পুনৰ লগ পাম আৰু সদায় নতুন কণ্টেণ্ট দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ ধন্যবাদ বিদায় শুভৰাত্ৰি যেতিয়া আপুনি ভিডিঅ'টো চাই আছে পাহৰিছিলোঁ নহয় জয় আই অসম